এভৰিৱান নমস্কাৰ। বহু দিনৰ মূৰত এটা ৰেচিপি লৈ আহিছোঁ। আজিকালি সময়ে নোপোৱা হৈছোঁ, সেইকাৰণে একো দিয়া হোৱা নাই। এয়া চাওক, এইটো লেচেৰি মাহৰ গুটি কি কয় মই ইমান নাম নাজানো, কিন্তু তাৰে আজি দালি বনাইছিলোঁ। এয়া চাওক, কুকাৰ 4টা চিটি মাৰি নহৰু পিঁয়াজ আদা পাঁচফোৰণ এনেকৈ দি চম্ভাই দিছোঁ। এয়া চাওক, বহুত ধুনীয়া হয় খাবলৈ এনেকৈ। এয়া জিৰা পাউডাৰ ধনিয়া আৰু জালুকৰ গুড়ি দিছোঁ মছলা, আৰু অকণমান গৰম পানী দিছোঁ, দি পেলাই বনাইছোঁ। দুপৰীয়া সাজটো এনেকৈ, আৰু পাপৰ ফ্ৰাই কাচকল ফ্ৰাই এনেকৈ অকণ বনালোঁ। ঢাকোন মাৰি দিছোঁ আৰু অকণ উতল আহিব দিছোঁ। তাৰপিছত মোৰ চিম্পল দালিখন ৰেডি। এয়া